ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল? উত্তৰ নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত। স্বামী বিবেকানন্দৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 12 জানুৱাৰী 1863 চনত। কিমান চনত স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্মসভাত ভাষণ প্ৰদান কৰিছিল? উত্তৰ 1893 চনত। থিঅ'ছফিকেল ছ'চাইটি কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1875 চনত। থিঅ'ছফিকেল ছ'চাইটি ক'ত গঠন হৈছিল? উত্তৰ আমেৰিকাৰ নিউয়ৰ্ক চহৰত। থিঅ'ছফিকেল ছ'চাইটিৰ শাখা কাৰ্যালয় মাদ্ৰাজত কিমান চনত খোলা হৈছিল? উত্তৰ 1885 চনত। ভাৰতবৰ্ষত কোনে থিঅ'ছফিকেল ছ'চাইটিক জনপ্ৰিয় কৰি তুলিছিল? উত্তৰ এনি বেচাণ্টে। এনি বেচাণ্ট কোন দেশৰ নাগৰিক আছিল? উত্তৰ আয়াৰলেণ্ড।